ডাম্বুকৰ অভিমুখে আমি গৈ আছোঁ। তো তাৰে মাজত আমি ৰয়িং টাউনখন আপোনালোকৰ মাজত দেখুৱাইছোঁ চব। বন্ধুসকল, আমি অলপমান মিষ্টেক হৈ গ'ল। যিহেতু আমি ৰয়িং ফালে ৰয়িঙৰ অভিমুখে গৈছিলোঁ। আপোনালোকে ভিডিঅ'ত মাজত দেখুৱাইছিলোঁ ৰয়িঙত পালোহি বুলি। আচলতে ৰয়িং পাব নালাগে, এইফালে তিনিচুকীয়া হয় আৰু এইফালে ৰয়িং। তো ৰয়িং আৰু তিনিচুকীয়াৰ মাজত যোনটো ফাটি যোৱা মেকা বুলি তিনিআলি আছে ইয়াত, এয়া এইফালে ৰয়িং, এইফালে বিপৰীত দিশত তিনিচুকীয়া ধৌলা ফালে। তো আমি এই মেকা তিনিআলিৰ পৰা এইফালে যাব লাগিব, যিটো তিনিআলি আছে। আমি মিষ্টেক হৈ গৈছিলে, যিহেতু আমি ৰয়িঙৰ অভিমুখে গৈছিলোঁ। তো সেয়াই মই আপোনাক ক'বলৈ আমি এই দিশত যাম, মেকা এখন জেগাত যাম। এয়া হ'ল আমি অহা ৰাস্তা। এইফালে যায় আপোনাৰ ৰয়িং লেফ্ট আৰু ৰাইট ছাইডত যায় ধৌলা, যোন নেকি আমি আহিছিলোঁ। তা আমি যাম ইয়াৰ বাওঁহাতে এইফালে মেকা ডাম্পুক বুলি কয়, আমি সেইখন জেগাত লৈ গৈ আছোঁ। বন্ধুসকল, আমি ডাম্পত আমি গৈ আছোঁ। গৈ আহি এনেকৈ জেগা পাই গ'লোঁ, যেনেকৈ বিচালি নাই, গিটি ৰাস্তা হয়। আমি জংঘলৰ মাজে মাজে পিকনিক স্পটত গৈ আছোঁ। যিহেতু আমি স্পীডত পিকনিক স্পট মই এতিয়ালৈকে পোৱা নাই। চাব চব দুই কাষে জংঘল, ঘন জংঘল আছে। এই জংঘলৰ মাজে মাজে মই গৈ আছোঁ। তো বন্ধুসকল, মোৰ লগত একেবাৰে শেষত মোৰ লগত আছে আমাৰ দাদা। যিহেতু মই আপোনালোকক পৰিচয় এতিয়ালৈকে কৰা নাছিলোঁ, তো অন্ততঃ একেবাৰে শেষত মই আমাৰ এই ব্লগ ভিডিঅ'ত সম্পূৰ্ণ যিবোৰ ভিডিঅ' ক্লিপছ আছে, কিছুমান ভিডিঅ' ক্লিপছ আমাৰ দাদাই কৈছিলে। সেয়া আমাৰ দাদা। দাদা, কেনেকৈ লাগিছে আপুনি? ইয়াত আহি খুবেই ভাল লাগিছে। প্ৰকৃতিৰ এটা মনোৰম জেগাত আহি উপস্থিত হৈছোঁ। চাৰিওফালে পাহাৰ, পাথৰ, নদী, পানী নাই যদিও এটা মানে বিউটিফুল আৰু ধুনীয়া জেগাত পাইছোঁহি। ইমান দূৰ অহা আমাৰ পৰিশ্ৰম সাৰ্থক হৈছে বুলি ভাবিছোঁ। ধন্যবাদ দাদাক। বন্ধুসকল, যি নেকি মই আমাৰ লগত আছে বাইদেউ, যি নেকি একেবাৰে শেষৰ ভিডিঅ'ত মই আপোনালোকক পৰিচয় কৰিবলৈ গৈ আছোঁ। বাইদেউ আপোনাক নমস্কাৰ কৰিছোঁ। এয়া যিহেতু আপুনি আমাৰ লগত আপুনি মাজত আছিলে, মই একেবাৰে শেষত আপোনাক দেখুৱালোঁ। কেনেকুৱা লাগিছে বাইদেউ আপুনি ইয়াত আহি? বহুত ধুনীয়া হয় প্লেচটো, জাৰ্ণিটো বহুত ভাল লাগিলে আৰু জেগাডোখৰ বহুত ধুনীয়া, ভিউবোৰ বহুত ধুনীয়া আছে। অকণমান দূৰ হয় কিন্তু হ'লেও বহুত ভাল লাগিছে আহি পেলাই। চাই থাকিব, আহিব আপোনালোকো চাব, ভাল লাগিছে। এই যি নেকি এইটো অৰুণাচল হয় নহয় জানো? তো এইখিনি যিবোৰ ৰাস্তাত আমি আহিলোঁ,
সেইখিনি ৰাস্তাত যদি আমি ইয়ালৈকে আহিবলৈ হ'লে আপোনাৰ মতে ৰাতিপুৱা আমাৰ চৰাইদেউৰ পৰা কিমান সময়লৈকে অতিক্ৰম কৰিব লাগিব ইয়ালৈকে হ'লে? আমিতো ওলাইছোঁ 7:15 মানতে ওলাইছোঁ। খালি আমি ৰাস্তাত ব্ৰেক দিছোঁ, আকৌ পাছ বনাবলগীয়া হৈছে। পাছ বনাওঁতে মানে 1 ঘণ্টামান গুচি গৈছে। ভিৰ থাকে গেটত, মানে এইটো ৰয়িঙতে ৰয়িঙৰ আগতে পাছটো বনাই আহিব লাগে। পাছটো বনাই আকৌ আমাৰ ৰাস্তা অলপ মানে ভুল হোৱাৰ কাৰণে অকণমান টাইম লাগিছে, কিন্তু জানিলে ইমান টাইম নালাগিব আৰু। মানে আমাৰ 1.5 ঘণ্টামানটো জাৰ্ণিটোত মানে ব্ৰেক হৈ গৈছে। ব্ৰেকফাষ্ট খাইছোঁ, পাছ বনাইছোঁ, সেইটো কাৰণে টাইম লাগিছে। ধন্যবাদ বাইদেউ।